Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 11 উদ্ভিদৰ পৰিবহণ। আজি ভিডিঅ'ত আমি চাম আশ্ৰিতি অসমোচিছৰ বিষয়ে। এই আশ্ৰিতি বা অসমোচিছ হৈছে যেতিয়া পানীৰ বেপন প্ৰক্ৰিয়া এটা অৰ্ধভেদ্য আৱৰণীৰ মাজেৰে সম্পূৰ্ণ হয় তেতিয়া তাক আশ্ৰিতি বুলি কোৱা হয়। আশ্ৰিতিও হৈছে এক প্ৰকাৰৰ বেপন। আমি যে বেপন পঢ়িছিলোঁ, আশ্ৰিতিও বেপন হয়। জাষ্ট এইটো বেপন কি হয়, জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত হয়, যেনেকুৱা পানীৰ ক্ষেত্ৰত হয়। এই ক্ষেত্ৰত কি হয় যে পানী এটা অৰ্ধভেদ্য আৱৰণীৰ মাজেৰে, তাৰমানে সম্পূৰ্ণৰূপে ভেদ্যও নহয়, সম্পূৰ্ণৰূপে ব্লকো নহয়, অৰ্ধভেদ্য ছেমি পাৰ্মিয়েবল আৱৰণীৰ মাজেৰে যেতিয়া পানীৰ বেপন হয়, পানী পাৰ হৈ যায়, তেতিয়া তাক আশ্ৰিতি বুলি কোৱা হয়। বেপন যেনেকৈ কি হৈছিল যে উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈকে পদাৰ্থৰ কি হয়, পদাৰ্থ যেতিয়া উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈকে যায় তাক বেপন বুলি কোৱা হয়। আশ্ৰিতিৰ ক্ষেত্ৰত যেতিয়া পানী উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বলৈ যায় তেতিয়া ইয়াক আশ্ৰিতি বুলি কোৱা হয়। বেপনো আশ্ৰিতিও এক প্ৰকাৰৰ বেপন হয়। এইটো কেৱল পানীৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। উদ্ভিদ কোষবোৰ কোষাবৰণ আৰু কোষবেৰৰ দ্বাৰা আবৃত। উদ্ভিদৰ যিবোৰ কোষ আছে, কোষসমূহৰ চাৰিওফালে কি আছে, এটা কোষাবৰণ আছে আৰু এটা কোষবেৰ আছে, দুটা আৱৰণী আছে। প্ৰাণীৰ ক্ষেত্ৰত কোষৰ চাৰিওফালে মাত্ৰ এটা আৱৰণী আছে, যিটো হৈছে কোষাবৰণ, কিন্তু উদ্ভিদৰ ক্ষেত্ৰত দুটা আৱৰণীৰ দ্বাৰা কোষটো আবৃত হৈ থাকে। ইয়াৰে এটা কোষবেৰ বুলি কোৱা হয় আৰু এটা কোষাবৰণ বুলি কোৱা হয়। কোষবেৰ পানী আৰু পানীত দ্ৰৱীভূত হৈ থকা যিকোনো বস্তুৰ প্ৰতি ভেদ্য যিটো কোষবেৰ আছে, কোষবেৰটোৱে পানীকো পাৰ হৈ যাবলৈ দিয়ে বা আন যিবোৰ দ্ৰৱণীয় পদাৰ্থ আছে, পনীয়া টাইপৰ, জুলীয়া টাইপৰ পদাৰ্থ আছে, সেই আটাইবোৰ পদাৰ্থকে ই পাৰ হৈ যাব দিয়ে। সেয়েহে ই কোনো বাধাৰ সৃষ্টি নকৰে। ই যিহেতু যিকোনো ধৰণৰ পানীত দ্ৰৱীভূত হৈ থকা বস্তুৰ প্ৰতি ভেদ্য, গতিকে এনেকুৱা ধৰণৰ বস্তু পাৰ হৈ যোৱাত কোষবেৰে কোনো ধৰণৰ বাধা নিদিয়ে। উদ্ভিদ কোষত সাধাৰণতে এটা ৰসধানী থাকে, ভেকিউল থাকে, যাৰ বিশেষ ফাংচন থাকে, যিটো আমি আগতে আলোচনা কৰিছোঁ। এই ৰসধানীত থকা দ্ৰব্যই কোষটোৰ দ্ৰব্য বিভৱ সৃষ্টি হোৱাত অৰিহণা যোগায়। এই ৰসধানীয়ে কোষটোৰ ভিতৰত যিখিনি দ্ৰব্য থাকে, সেই দ্ৰব্যখিনিৰ বিভৱ সৃষ্টি হোৱাত এটা অৰিহণা যোগায়। উদ্ভিদ কোষত কোষাবৰণ আৰু টনপ্লাষ্ট অথবা ৰসধানীৰ আৱৰণে কোষৰ ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা ভিতৰলৈ অণুৰ আদান প্ৰদানত অৰিহণা যোগায়। উদ্ভিদৰ কোষত যিটো কোষাবৰণ থাকে, কোষৰ চাৰিওফালৰ যিটো আৱৰণি থাকে, সেই আৱৰণিটোৱে কি কৰে, উদ্ভিদক কোষৰ বাহিৰৰ পৰা কোনো এটা বস্তু ভিতৰলৈ সোমাওঁতে আৰু ভিতৰৰ পৰা বাহিৰলৈ যোৱাতে যি প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাত সহায় কৰে। এখন অৰ্ধভেদ্য আৱৰণিৰ মাজেদি এটা বেপনকে আশ্ৰিতি বুলি কোৱা হয়। এটা অৰ্ধভেদ্য ছেমি পাৰ্মিয়েবল, তাৰমানে সম্পূৰ্ণৰূপে ভেদ্য নহয়, তেনেকুৱা এটা আৱৰণিৰ মাজেদি যি বেপন প্ৰক্ৰিয়া সম্পূৰ্ণ হয় তাকে আশ্ৰিতি বুলি কোৱা হয়। এটা শক্তি অথবা বলৰ ফলত স্বতঃস্ফূৰ্তভাৱে আশ্ৰিতি হয়। আশ্ৰিতিৰ কাৰণে কিহৰ প্ৰয়োজন হয়, এটা শক্তি, এটা বল, এটা প্ৰেছাৰৰ প্ৰয়োজন হয়। আশ্ৰিতিৰ হাৰ আৰু দিশ নিৰ্ভৰ কৰে চাপৰ বিভৱ আৰু গাঢ়তাৰ বিভৱৰ ওপৰত, তাৰমানে কিমান পৰিমাণৰ চাপ দিয়া আছে আৰু বস্তুখিনিৰ মাজত কিমান পৰিমাণৰ গাঢ়তাৰ পাৰ্থক্য আছে তাৰ ওপৰত নিৰ্ভৰ কৰে। পানী ইয়াৰ উচ্চ ৰাসায়নিক বিভৱৰ গাঢ়তা অঞ্চলৰ পৰা ইয়াৰ নিম্ন ৰাসায়নিক বিভৱৰ অঞ্চললৈ এটা সমতা স্থাপন নহয়, মানে গতি কৰিব। সমতা স্থাপন হ'লে দুয়োটা অঞ্চলৰ জলবিভৱ একে হ'ব। এই ক্ষেত্ৰত কি হয়, যিবোৰ পানী থাকে,
পানীসমূহ সদায় কি কৰে, যিটো উচ্চ গাঢ়তা আছে উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ গতি কৰে আৰু তেতিয়ালৈকে গতি চলি থাকে যেতিয়ালৈকে ইহঁত ইকুইলিব্ৰিয়াম নহয়, সমতা স্থাপন নহয়। তাৰমানে দুয়োটা ক্ষেত্ৰতে পানীৰ পৰিমাণ একে নহয়। এইটো এটা কণ্টেইনাৰ 1, এইটো এটা কণ্টেইনাৰ 2, দুয়োটাতে কি আছে, পানী আছে। এইটো এটা ছেমি পাৰ্মিয়েবল মাধ্যম। এতিয়া ইয়াতে কম পানী আছে, ইয়াতে বেছি পানী আছে। ইয়াৰ পৰা পানী ইয়ালৈকে যাব আৰু তেতিয়ালৈকে যাব যেতিয়ালৈকে ইয়াৰ পানী আৰু ইয়াৰ পানী সমান নহ'ব। তোমালোকে স্কুলত পঢ়া দিনত আলুৰ অস্মোমিটাৰ নিশ্চয় তৈয়াৰ কৰিছা। যদিহে পানীত এটি মাজত গাঁত কৰা আলু থোৱা হয়, আলুত তৈয়াৰ কৰা গাঁতটোৰ চেনি গাঢ় দ্ৰব্যলৈ আশ্ৰিতিৰ দ্বাৰা সোমাই আহে। চ' ইয়াতে অৰ্ধভেদ্য আৱৰণী পৃথক কৰা দুটা কোঠালি A আৰু B দ্ৰাৱকৰ সৈতে দেখুওৱা হৈছে। ইয়াতে দুটা দেখুওৱা হৈছে। ইয়াত চোৱা অৰ্ধভেদ্য আৱৰণী, এইটো B, ইয়াতে পানীৰ পৰিমাণ বেছি আছে আৰু এত পানীৰ পৰিমাণ কম আছে। এইটো হৈছে এটা অৰ্ধভেদ্য আৱৰণী। ইয়াৰ মাজেৰে পানীসমূহ এইপিনে আহিব আৰু তেতিয়ালৈকে আহিব যেতিয়ালৈকে সিহঁত দুটা সাম্য নহ'ব। চ' ইয়াতে কেইটামান কুৱেশ্যন দিছে যিটো চিত্ৰৰ সৈতে ৰিলেটেড হয়। কোনটো কোঠালিত দ্ৰাৱকৰ জলবিভৱ কম হয়, এত কম হয়, ৰাইট। কোনটো কোঠালিত দ্ৰৱ বিভৱ কম হয়, দ্ৰব্য কোনটোত কম আছে, আশ্ৰিতি কোন দিশত সম্পূৰ্ণ হ'ব, ইয়াৰ পৰা ইয়ালৈকে যাব। কোনটো দ্ৰাৱকৰ দ্ৰৱ বিভৱ বেছি হয়, সাম্য অৱস্থাত কোনটো কোঠালিত জলবিভৱ কম হ'ব, এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আছে, বেছি ইম্পৰ্টেণ্ট নহয়। ইয়াতে চাগে আৰু এটা ক্ৰিয়াকলাপ দিছে। আমি আন এটা পৰীক্ষা আলোচনা কৰি যদি সুক্ৰজ অথবা চেনি আৰু পানীৰ এটি দ্ৰব্য এটি চুপিত ভৰাই বিশুদ্ধ পানী থকা এটা বিকাৰত ৰাখি এখন অৰ্ধভেদ্য আৱৰণেৰে দুয়োটা পৃথক কৰি ৰখা হৈছে। এনে অৰ্ধভেদ্য আৱৰণ কণীত পোৱা যায়। কণী এটাৰ এটা মূৰ সৰু বিন্ধা এটি কৰি কুহুম আৰু বগা অংশ উলিয়াই পেলোৱা। তাৰপিছত খোলাটো হাইড্ৰক্লৰিক এচিডৰ এটি লঘু দ্ৰাৱকত কেইঘণ্টামান থৈ দিয়া। কণীৰ খোলাটো গলি যাব কিন্তু আৱৰণখিনি থাকি যাব। চুপিটোলৈ পানী সোমাই যাব, ফলত চুপিৰ নলীডাল পানীৰ উচ্চতা বাঢ়িব। চ' কি কৈছে বুজি পাইছা? কণীৰ পৰা কুহুম উলিয়াই পেলাই তোমালোকে কণী বইল কৰি যেতিয়া বাকলি এৰুৱা তাতে এটা পাতল আৱৰণি থাকে। চ' এইটো আৱৰণি ছেপাৰেট কৰি ল'ব কৈছে। সাম্য অৱস্থা নোপোৱালৈকে এই প্ৰক্ৰিয়া চলি থাকিব। যদিহে আৱৰণিৰ মাজেদি চেনি ওলাই আহে, সাম্য অৱস্থাত উপনীত হ'বনে? আৱৰণখনিৰ মাজেদি চুপিটোলৈ পানী সোমাই আহিব নোৱাৰাকৈ চুপিটোৰ ওপৰ ফালৰ পৰা এটি বহিৰ চাপ দিব পাৰি। পানীৰ গতি ৰোধ কৰিবলৈ প্ৰয়োজনীয় এই চাপক আশ্ৰিতি চাপ বুলি কোৱা হয় আৰু ইয়াক দ্ৰব্যৰ ঘনত্বৰ ফলত হোৱা ক্ৰিয়া বুলি ক'ব পাৰি। যিমানে দ্ৰব্যৰ ঘনত্ব বেছি হ'ব, সিমানে পানীৰ গতি ৰোধ কৰিবলৈ প্ৰয়োজন হোৱা চাপৰ পৰিমাণো বেছি হ'ব। সাংখ্যিকভাৱে আশ্ৰিতি চাপ জলবিভৱৰ সমতুল্য, কেৱল দুয়ো বিপৰীত চিহ্নৰ। আশ্ৰিতি চাপ ধনাত্মক কিন্তু আশ্ৰিতি বিভৱ ঋণাত্মক হয়। চ' এইবোৰ কিছুমান পৰীক্ষা দিছে, তোমালোকে লেবত গৈ পেলাই কৰি চাব পাৰা কেনেকুৱা ধৰণৰ ৰিজাল্ট পোৱা। গতিকে আমি নেক্সট ভিডিঅ' চাম প্ৰট'প্লাজমৰ সংকোচন। থেংক ইউ।